হেল্ল' ফ্ৰেণ্ডছ, মই পদুম। আজি আহি আছোঁ আমি বান্দৰদেৱালৈ। দাদাৰ গাড়ী লৈছিল আজি হ'ল কেইদিনমান। আজি ৰেজিষ্ট্ৰেশ্যন কৰিব আহিছোঁ। আগত আছে দাদা, দুজন বহি আছে। তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাইনেলি আহি পাই গ'লোহি। তো ব'লক ভিতৰলৈ যাওঁ, কাম কাজখিনি কৰোঁগৈ। মইতো নকৰোঁ বাৰু, মই এনেই সোমাম চাম, কিন্তু দাদাই কামবিলাক কৰিব। ভিতৰত পাই গ'লোহি আহি। Down দাদাৰ গাড়ী ৰেজিষ্ট্ৰেশ্যন কৰিব আহিছিলোঁ আজি। চালক কেনে লাগিছে? অৰুণাচল নহয়গৈ, বান্দৰদেৱাত যোনটো নেকি চাব ব্ৰাঞ্চ আছে, মানে ডিলাৰ আছে, তালৈকে আহিছোঁ। বা মজা মজা গাড়ী আছে দেই। পূৰা কাম হৈ গৈছে। যাম আৰু এতিয়া। চাহ খাব দিলে, চাহ খালোঁ। তাৰপিছত নেক্সট দাদাহঁতে পূৰা এই তাত কাম কৰি আছে। মই ইয়াৰ ভিতৰত গাড়ী চাই আছোঁ। নেক্সট পিছত ল'ব লাগিব ন, সেইকাৰণে চাব লাগিবতো আগলৈকে। কাম বন সকলো হৈ গৈছে। কাগজ পত্ৰ কিবা দেখাই মেলি পইচা পাতি দি থৈ আহিলে ৰেজিষ্ট্ৰেশ্যন। অৰুণাচলতে ৰেজিষ্ট্ৰেশ্যন দিলে আৰু আছামত নিদিলে দাদাই। অৰুণাচল যাম বুলি আহিছিলোঁ ইটানগৰলৈ, যোৱা নহ'ল আৰু পাছ চাছ নাই যে, গতিকে নেক্সট সুধি থৈ আহিছোঁ কি ডকুমেণ্ট দিব লাগে। নেক্সট বনাম আৰু। ঠিক আছে, আজিলৈ ইমানে। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবাৰৰ কাষত থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া উভতনি ঘৰলৈ যাত্ৰা। গুড বাই।